নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আমাৰ সকলোৰে মৰমৰ মহাবিদ্যালয়খনলৈ, মানে বৰপথাৰ মহাবিদ্যালয় প্ৰাংগণলৈ গৈ আছোঁ। বৰপথাৰ মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজিত কৰিছে আৰু আমি এই দিনটোৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছিলোঁ। প্ৰাক্তন ছাত্ৰী বুলি আমাক গেটৰ সন্মুখৰ পৰাই ভণ্টিহঁতে আদৰি ভিতৰলৈ লৈ গৈছিল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে একোখনকৈ আই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমি প্ৰথমে গৈ তাত নামটো লিখাই ল'লোঁ আই কাৰ্ডৰ বাবে। সেয়া আমি আই কাৰ্ড লৈ ল'লোঁ আৰু ইয়াৰ পাছৰ অনুষ্ঠানটি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। সুস্থ আৰু সফলভাৱে সমাপ্তি কৰিব পৰা যায় আৰু এইখিনি আপোনালোকৰ বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰৱভাতিকৈ আজি অভিভাষণ শ্ৰীমতী তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী চিনাকি পৰ্ব হ'ল নেকি? হ'ল মতে প্লান উঠি আমি এতিয়া চাহ খাই লৈছোঁ আৰু আমাৰ কলেজৰে এজন প্ৰাক্তন ছাত্ৰ মুকুল মামা মানে মুকুল শইকীয়া, তেওঁ এটি গানৰ দিছে আৰু আমি অকণমান ভিডিঅ' কৰি গানটোৰ নাম কৈ দিয়ক। হেঁপাহৰ ভোগালী, একদম পুৰা বিহু মানে ভোগালী বিহু আৰু দেই, চাব সকলোৱে চাব। নতুন গান আহি আছে নতুন গান, নতুন ভিডিঅ', গানটো দিলোঁ, ভিডিঅ' আহি আছে। ইউটিউব চেনেলটোৰ নাম কি? মুকুল শইকীয়া প্ৰডাকশ্যন অফিচিয়েল। এয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে ছাৰ বাইদেউসকলেও নাচি বাগি অলপ ফূৰ্তি কৰিলে, বহুত ভাল লাগিল।
এতিয়া আমি সকলো ঘৰমুৱা হৈছোঁ আৰু এয়া দেখিছেনে মোৰ পাছফালে সকলো মোবাইলত ব্যস্ত হৈ আছে। বহুদিনৰ পিছত ছাৰ বাইদেউহঁতৰ লগতে বন্ধু বান্ধৱীক লগ পালোঁ, বহুত ভাল লাগিল। আৰু সেই দিনটোৰ কেইকপিমান ফটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।